Hey guys, welcome to video Bongo Stove এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম। তো আজি আমি আনবক্সিং কৰিম এটো হৈছে হেলোনিক্সৰ এটা LED আৰু এই LED টো স্পেশাল এবিলিটি হৈছে তো অটোমেটিক অন আৰু অটোমেটিক অফ হয়। আপোনালোকে অটোমেটিক অন হোৱা বা অটোমেটিক অফ হোৱা বহুত LED দেখিছে, কিন্তু এইটোৰ যোনটো স্পেশাল এবিলিটি হৈছে এইটো হৈছে আপুনি যদি ৰুমত সোমাই যায় আৰু এই বাল্বটো তাত লগাই থোৱা আছে তেন্তে এই বাল্বটো অটোমেটিক জ্বলি উঠিব আপুনি ৰুমটোলৈ সোমোৱাৰ লগে লগে। আৰু যদি আপুনি ৰুমটো পা গুচি যায়গে তেতিয়াহ'লে এই লাইটটো নিজে নিজে অফ হৈ যাব, মানে 2 মিনিট মানৰ পিছত নিজে নিজে অফ হৈ যাব। তো ইয়াৰ হৈছে এইটো স্পেশাল এবিলিটি। তো বলক ইয়াক আনবক্সিং কৰি পেলাই ইয়াৰ ফুল ডিটেইলছ ৰিভিউ কৰোঁ। তো এইটো হৈছে হেলোনিক্সৰ প্ৰাইম আৰু ইয়াৰ স্পেশাল এবিলিটি মই কৈছিলোঁ অটোমেটিক অন অফ মোশন সেন্সৰৰ বাবে এইবিলাক হয়। আৰু এইটো 10 ওৱাটৰ হয় এটা LED আৰু ইয়াক বলক পটাপট আমি আনবক্সিং কৰোঁ। তো ইয়াৰ ভিতৰত আমি সাধাৰণ এটা LED নিচিনাই LED এটা পাম, কিন্তু ইয়াৰ কামখিনি সাধাৰণ নহয়। তাৰপিছত ইয়াতো আমি পাম কিছুমান ফিচাৰ, এইখিনি পঢ়ি চাব পাৰে, যেনেকৈ এইটো 10 ওৱাটৰ ৰেডাৰ ৰেনো কিবা কিবি ধৰি আছে। তাৰপিছত ইয়াতো লিখা আছে কিছুমান ফিচাৰ যোনখিনি হয়তো আপোনালোকক মই এতিয়া কমি। তো এইখিনি আপোনালোকক মই এতিয়া দেখাম, বলক ইয়াক এবাৰ টেষ্টিং কৰি চাওঁ। তো ফাৰ্ষ্টতে আমি এইটো ধুনীয়াকৈ ফিটিং কৰিব লাগিব হোল্ডাৰৰ লগত। তো এইটো ফেক ভিডিঅ' নহয়, প্লিজ লাষ্টলৈকে চাই থাকক। আৰু এইটো কোনোবাই ক'ব পাৰে যে ছুইচটো অফ কৰি দিছিলে অন কৰি দিছিলে, তেনেকুৱা নহয়। যদি বিশ্বাস আছে চাই থাকক, কাৰণ মই ইয়াৰ ছুইচ বৰ্ডটো আপোনালোকক দেখাইছিলোঁ, সেইখনো ভিডিঅ'টোত দেখাই থাকিম আৰু লাইটটো দেখাই থাকিম, তেতিয়াহে আপোনালোকক বিশ্বাস হ'ব চাগে। চ' চাই থাকক। তো এতিয়া ষ্টেণ্ডডাল ফিটিং কৰি লৈছোঁ লাইটটো আপোনালোকক দেখাবৰ কাৰণে কেনেকৈ অফ হয়, কাৰণ মই থাকিলে এইটো অফ নহয়। গতিকে এতিয়া বলক মই বাহিৰলৈ যাওঁ আৰু আপোনালোকে ইয়ে ৰহা ছুইচ বৰ্ড, ইয়ে ৰহা লাইট। এতিয়া মই বাহিৰলৈ যাওঁ কাৰণ মই ভিতৰত থাকিলে এইটো কেতিয়াও অফ নহয়। আপোনালোকে কিন্তু চাই থাকক, কাৰণ মই এতিয়া বেকগ্ৰাউণ্ডত মিউজিক লগাই দিম, চাই থাকক। তো এয়া দেখিছে কেনেকৈ নিজে নিজে অফ হৈ গ'ল। আৰু এই কিবা এটা বস্তু যদি চেঞ্চ পায় বিশেষকৈ মানুহৰ, তেন্তে অটোমেটিক অন হৈ যায়। ই মোৰ চেঞ্চ পোৱাৰ কাৰণে অটোমেটিক অন হৈ গ'ল, দেখিছে। তো দেখিলে লাইটটোৰ স্পেচিয়েল এবিলিটি। আৰু চাগে ভিডিঅ'টো ফেক নহয়, মই আগতে কৈছোঁ, কাৰণ আপোনালোকক মই লাইভ দেখাইছোঁ কেনেকৈ মই আঁতৰি যোৱাৰ পিছত লাইটটো নিজে নিজে অফ হৈ গৈছে, তাৰপিছত ৰঙা হৈ গৈছিলে দেখিছিলে। আৰু তাৰপিছত মই মোৰ অকণমান কিবা এটা চেঞ্চ পোৱাৰ লগে লগে সেইটো জ্বলি উঠিছিলে, আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াৰ এতিয়া প্ৰাইচটোৰ কথা ক'লে, প্ৰাইচটো মাৰ্কেটিঙত সঠিককৈ ক'বলৈ দিগদাৰ, যদিও এইটো 300 টকাৰ ওচৰত পাই যাব। আৰু অনলাইনতো আপোনালোকে 400 টকাৰ ভিতৰত বা 300 টকাৰ ভিতৰত কিনিবলৈ পাব। বহুত কম দাম এইটো বাল্বটো LEDটোৰ। গতিকে যদি কিনিব খোজে কিনিব পাৰে, একদম বাহিৰত লগাই থ'ব, কোনোবা আহিলে জ্বলি যাব, নাহিলে নুমাই থাকিব। কিন্তু এটা কথা, যোনটো ছুইচ তাৰ লগত সংযোগ হৈ আছে সেইটো জ্বলাই থ'ব লাগিব, নজ্বলাকৈ সেইটো মানে অটোমেটিক অন নহয়। কিন্তু বিজুলী ইমান নাখায়, মানে ইমান আপোনালোকৰ যেনেকৈ নৰ্মেল লাইটবিলাক জ্বলাই থৈ গ'লে ক'ৰবালৈ তেতিয়া খাব ইমান, কিন্তু এইটো ইমান বিজুলী নাখায় যদি নুমাই আছে। যদি কোনোবা আপুনি ৰুমটোত সোমাই আছে লাইটটো জ্বলি আছে, তেতিয়া নৰ্মেল LED নিচিনাকৈ খাব। কিন্তু যদি আপোনালোকে ৰুমত এৰি থৈ গুচি গ'ল, লাইটটো কোনো নাই, নুমাই আছে, তেন্তে ইমান বিজুলী নাখায়, এইটো চিন্তা কৰিবলগীয়া কথা নাই। এই ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু যদি কিনিব খোজে ডেছক্ৰিপশ্যনত লিংক আছে, চেক আউট কৰিব। তো আজিৰ কাৰণে ইমানেই, বাই বাই।